প্ৰথমতে বিটিআৰবাসী ৰাইজক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক যি পৰিষদীয় নিৰ্বাচন বিটিআৰত অনুষ্ঠিত হ'ব, সেই উদ্দেশ্য লৈ আমি অসম গণ পৰিষদ দলেও এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই বিষয়ে আমি 10টা পৰিষদীয় সমষ্টি প্ৰথমতে আমি সভা সমিতি পতাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আজি আমাৰ এইখন 6 নম্বৰ সভা। যোৱাকালি আমাৰ নাগৰিজুলি সমষ্টিত অনুষ্ঠিত হৈছিলে আৰু আজি আমাৰ চালাকাটি সমষ্টিত। গতিকে ইয়াত আমি চিন্তা কৰিছোঁ যে অসম গণ পৰিষদ দল আমি নিজাববীয়াকৈ এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। কাৰণ যে বিটিচি গঠন হোৱাৰ পিছৰ পৰাই আমি অসম গণ পৰিষদ দলে তেনেকৈ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰা নাই বুলিয়ে ক'ব পাৰি। এবাৰ মাত্ৰ আমি মুদৈবাৰী সমষ্টিত আমি বিজয়ী হৈছিলোঁ। তাৰ পিছৰ পৰা আমি যেহেতু বড়ো জনগোষ্ঠীৰ মনৰ এটা আশা আছিল যে এই বিটিচি বা বিটিআৰ তেখেতসকলে বিভিন্ন প্ৰকাৰে উন্নয়ন তেওঁলোকে বিচাৰিছে আৰু সেইমতে আমিও অসম গণ পৰিষদ দলে ইমানকেইটা নিৰ্বাচনত আমি একমাত্ৰ মিত্ৰ হিচাপে থাকি নাইবা সমৰ্থন দি আমি আমাৰ ভোটাৰসকল আমাৰ ইয়াতে মানে ক্ষান্ত আছিল। কিন্তু এইবাৰৰ পৰা আমি দেখিছোঁ যে সেই পৰ্যায়টো নাই, যে আমাৰ বিটিআৰবাসী ৰাইজৰ বিশেষকৈ আমাৰো বহুতখিনি কথা ক'বলগীয়া আছে, যিখিনি কথা আজি হয়তো আমাৰ তেতিয়াৰ BPF বৰ্তমানৰ UPPL আৰু BJP দলো অংশগ্ৰহণ কৰিছে। তৎসত্ত্বেও কিছুমান কথা আমি বিটিআৰৰ ক্ষেত্ৰত বা তেখেতসকলৰ মজিয়াত আমি এই কথাটো চৰ্চা হোৱা দেখা নাই। বিশেষকৈ আমি মাটি বাৰীৰ কথা যিটো আমাৰ আছে, যে ইয়াত বসবাস কৰা প্ৰতিটো জাতি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ যি ভূমিৰ অধিকাৰ সেই কথাটো আমি বিচাৰিছোঁ। আৰু ইয়াত যুগ যুগ ধৰি বসবাস কৰি থকা বিশেষকৈ আমাৰ কোচ ৰাজবংশী, নাথ জনগোষ্ঠী, অন্যান্য সূত্ৰধৰকে আদি কৰি আমাৰ বঙালী সম্প্ৰদায় আছে বা এই বাকী নেপালীকে আদি কৰি এই জনগোষ্ঠী আদিবাসী তেখেতসকলৰ ক্ষেত্ৰত কিন্তু মাটি বাৰীৰ ক্ষেত্ৰত আমি এই বিষয়টোক মাত মতা আমি এই তিনিওটা ৰাজনৈতিক দলকে আমি দেখা নাপালোঁ। গতিকে আমি বিটিআৰৰ বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম উন্নয়নটো আমি বিচাৰিছোঁ, যাৰ বাবে আমি অসম গণ পৰিষদ দলে আগন্তুক বিটিআৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আপাতত 10টাত আমি সভা সমিতি আমি পাতিব বিচাৰিছোঁ। আজি এইখন আমাৰ 6 নম্বৰ সভা। প্ৰথমখন আমাৰ মুদৈবাৰী সমষ্টিত অনুষ্ঠিত হৈছে, দ্বিতীয়খন মথনগুৰি, তৃতীয়খন আমাৰ থুৰিবাৰী আৰু চতুৰ্থ আমাৰ বাওসুংগুৰিত সভা অনুষ্ঠিত হৈছিল। যোৱাকালি আমি নাগৰিজুলি সমষ্টিত আমাৰ হৈছে, আজি আমাৰ চালাকাটি আৰু ইয়াৰ পিছত আমাৰ দুখন সভা বানপানীৰ প্ৰতি লক্ষ্য ৰাখি আমি পিছুৱাই দিলোঁ। সেই দুখন হৈছে ধনচিৰি আৰু 5 নং চেৰফান। আৰু পিছৰ সভাখন আমি দিহিৰা আৰু আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ কাৰণে আমি আয়োজন কৰিব বিচাৰিছোঁ। কেইটা সমষ্টিত আপোনালোকে প্ৰাৰ্থিত্ব দিব? আমি সেইটো এতিয়ালৈকে খাটাং কৰা নাই, কিন্তু 10টা সমষ্টিত আমি কাম কাজ চলাইছোঁ। এইটোহে আমি সিদ্ধান্ত লৈছোঁ আৰু সেইমতে চাই উপযুক্ত প্ৰাৰ্থী বা আমাৰ জনসাধাৰণৰ মতামতটো আমি বিশেষকৈ লৈছোঁ। আৰু আজি তাকে ইয়াত মতামত জ্ঞাপন কৰিছে জনসাধাৰণে যে নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে অসম গণ পৰিষদ দলটোৱে। আৰু সেইকাৰণে আমি ইয়াৰ পিছত বাকীবিলাক সমষ্টিত আমি মতামত ল'ম। আৰু ইতিমধ্যে আজি 6টা সমষ্টিত আমি যি মতামত গ্ৰহণ কৰিছোঁ ৰাইজৰ ফালৰ পৰা, 6টা সমষ্টিতে আমাক নিৰ্বাচন খেলাৰ কাৰণে তেখেতসকলে আমাক মানে অনুমতি দিছে, আহ্বান জনাইছে।